নমস্কাৰ, মই হৰিতাই পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি চাওকচোন পিঁয়াজ কাটি আছোঁ। মানে পিঁয়াজেৰে এটা নতুন বস্তু বনাম বুলি ভাবিছোঁ। কোনোবাই কৰিবও পাৰে, কিন্তু মই আজি বনাম। মই এনেকৈ বনাওঁৱে, আপোনালোককো দেখুৱাওঁ আজি কিনো বনাওঁ। প্ৰথমতে পিঁয়াজখিনি কাটি ল'লোঁ। প্ৰায় 3 পোৱামান পিঁয়াজ কাটিছোঁ, যিহেতু মই দোকানৰ কাৰণে কৰিম। মানে 1 কেজি হ'ল, গম নাপালোঁ আৰু এনেই কাটি আছোঁ। পিঁয়াজখিনি কাটি ধুই ল'লোঁ। আৰু এইফালে আটাখিনিও মাৰি ল'লোঁ। ধুনীয়াকৈ আটাখিনি মাৰি ল'লোঁ। আজি মই বনাম পিঁয়াজি, কিন্তু পিঁয়াজি এনেই বনোৱাৰ দৰে নহয় দেই, আজি মই বেলেগকৈ বনাম। চাওক, পিঁয়াজিৰ শ্বেপটো দি ল'লোঁ। আৰু এইফালে কেৰাহীখন বহাই দিলোঁ। পিঁয়াজখিনি আগতে ধুনীয়াকৈ ভাজি লওঁ। জলকীয়া মছলা যোনে যি খায় আৰু চব দি ল'ব। পিঁয়াজখিনি আলু ভজাৰ নিচিনাকৈ ভাজি ল'ব। ধুনীয়াকৈ ভাজ খাব লাগিব পিঁয়াজখিনি, দেই যাব নোৱাৰে কেৱল, ধুনীয়াকৈ ভাজ খালে আৰু হৈ গ'ল। যি মছলা খায় এইবোৰ দিব পাৰি ইয়াতে। তেলত ফোৰণটো দি লৈছোঁ। এনেকৈ ঢাকনি মাৰি মাৰি ভাজিব লাগিব। মোৰ পিঁয়াজ ভজা হৈ গ'ল। ধুনীয়া দেখিছেনে, কি ধুনীয়া ৰং হৈছে। আকৌ কেৰাহীখন বহাই দিলোঁ। আমাৰ পিছে চৌকাৰ কেৰাহী দেই, সেইবাবে লেতেৰা অকণমান, বেয়া নাপাব চাইবোৰ। হৈ গ'ল পিঁয়াজি। পৰিৱেশটো চাওকচোন, ফেঁচাজনীয়ে কি ধুনীয়াকৈ উৰুলি দি আছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। এয়াই আছিল পিঁয়াজি বনোৱা ৰেচিপি। সকলোৱে ভালে থাকক। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম।